ইউটিউবৰ সমূহ সদস্যলৈ মই ৰশ্মিয়ে মোৰ চেনেল ৰশ্মিছ কিচেনৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজি পুনৰ এটা ৰেচিপি লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি। আজি ক'লা বৰা চাউলৰ দুটা ৰেচিপি লৈ আহিছোঁ। খুব সুস্বাদু পায়স, নিশ্চয় সকলোৱে খাই ভাল পায়। আজি মই ক'লা বৰা চাউলেদি পায়স বনালোঁ আৰু এয়া চেৱা দিয়া ভাত। উজনি অসমত খুবেই প্ৰচলন এই চেৱা দিয়া ভাত, পৰম্পৰাগতভাৱে চলি আহিছে। চেৱা দিয়া ভাত বুলি ক'লে খুব টান যেনেই লাগিছিলে, কিন্তু এইটো পদ্ধতিত বনালে খুব সহজতে বনাব পাৰি, খুব সোনকালে হয়। খালি চাউলখিনি তিয়াই থ'লেই হ'ল। এই চেৱা দিয়া ভাতটো আপুনি জলপান হিচাপে বা মাংসৰ লগত নাইবা চব্জিৰ লগত, ভাজিৰ লগতো খাব পৰা যায়। খালি চাউলখিনি তিয়াই থ'লে খুব কম সময়তে বনাব পৰা যায়। এতিয়ানো মই কেনেদৰে বনালোঁ আহকচোন চাওঁ। আজি মই পায়স বনাবৰ বাবে এইখিনি চাউল 1 ঘণ্টা আগতে তিয়াই থৈছিলোঁ। এইটো কাপৰ জোখাৰে 1 কাপ লৈছিলোঁ আৰু কাজু, কিচমিচ আৰু ঘি ল'ব পাৰে, মই বাটাৰ লৈছোঁ আজি, আৰু আমুল তাজা গাখীৰ 1 লিটাৰ। এইখিনি উপকৰণে আহকচোন এতিয়া মই কেনেদৰে বনাওঁ চাই লওক। এতিয়া কেৰাহী এখন পাতি ল'লোঁ। ইয়াতে বাটাৰ এচামুচ দি ল'লোঁ। বাটাৰখিনিতে মই খিচমিচ আৰু কাজুখিনি অলপ সময় ভাজি ল'ম। খিচমিচখিনি অলপ ফুলা সময়লৈকে ভাজি ল'ম, বৰ বেছি সময় নাভাজোঁ। খিচমিচখিনি প্ৰায় ফুলি গ'ল। এয়া এতিয়া মই কাঢ়ি ল'ম। ঠাণ্ডা পানী অলপ দি ল'লোঁ যাতে গাখীৰখিনি ফাটি নাযায়। এতিয়া মই গাখীৰখিনি এড কৰি দিম। ইয়াতে এতিয়া মই ইলাচি দুটা দি দিছোঁ। অলপ থেতেলাই ল'ব, এনেদৰে ইলাচি দুটা দি দিছোঁ। লগত জহা পাত বা পাহ পাত বুলি কয়, পায়সত দিয়া পাত এইটো পাতটো দিলে গোন্ধটো খুব ধুনীয়া লাগে, জহা জহা গোন্ধায়, খুব ধুনীয়া গোন্ধ এটা ওলায় জহা জহা, সেয়েহে এই পাতটো দিয়া হয়। পায়স পাত বুলিও কয় বহুতে। আজি পাহপাত দিয়াৰ বাবে তেজপাত দিয়া নাই, তেজপাতটো নহ'লে দিব পাৰে। এতিয়া এনেদৰে কিছু সময় উতলিবলৈ দিওঁ। গাখীৰখিনি প্ৰায় উতলি আহিছে, দেখিছে। মই পাহপাতখিনি ডাঙৰ ডাঙৰকৈ দিছোঁ, কাৰণ পিছত ধুনীয়াকৈ উলিয়াই আঁতৰাই দিব পৰা যাব, সেয়েহে ডাঙৰ ডাঙৰকৈ দিছোঁ। ইয়াৰ গোন্ধটো অলপ দেৰি সিজোৱাৰ পিছতে ইয়াৰ গোন্ধটো সোমাই যাব। তাৰপিছত মই পাতকেইখন উলিয়াই দিম, সেয়েহে অলপ ডাঙৰ ডাঙৰকৈ দিছোঁ। এই ক'লা চাউলটো বহুতেই ক'লা আছিলে, কাৰণ মই ধুই দিয়াৰ ৰংটো গুচি গ'ল, কাৰণ 1 ঘণ্টা আগতে মই তিয়াই থৈছিলোঁ, সেয়েহে ইয়াৰ ৰংটো গুচি গ'ল। ক'লা চাউলৰ পায়স খুব টেষ্টি হয় খাবলৈ আৰু খুব সুস্বাদু। পায়স খাই সকলোৱে ভালেই পায় নিশ্চয়, কিন্তু এই ক'লা চাউলেদি বনাই খাবচোন, খুব বেছি এটা টেষ্টি হয়। এনেদৰে কিছু সময় লৰাই থাকিম। মাজে মাজে এনেদৰে লৰাই থাকিব লাগিব, নহ'লে তলত লাগি যাব। আৰু এই ছাইডত দেখিছে সৰবোৰ লাগি গৈছে, এনেদৰে এৰাই থাকিব। চাউলটো ফুটিছেই আৰু ফুটিব লাগিব, কাৰণ ভাতৰ জোখতকৈ অলপ বেছি সিজাব লাগিব। পায়সটো অলপ বেছি সিজালে খাই বেছি ভাল লাগে। এইখিনি প্ৰায় ভালদৰে সিজিছে। পায়স অলপ বেছিকৈ সিজিলে খাই বেছি ভাল লাগে, সেয়েহে আৰু অলপ সময় এনেদৰে থৈ দিম। ইয়াতে কাজু কিচমিচখিনি, ভাজি থোৱা কাজু কিচমিচখিনি দি দিব, দি এনেদৰে লৰাই দিব। পায়সকণ আৰু বেছি টেষ্টি হ'বৰ বাবে মই ইয়াতে নাৰিকলৰ গুড়ি অলপ দি দিম। নাৰিকলৰ গুড়ি দিলে খাবলৈ খুব টেষ্টি হয়। আৰু কনডেন্স মিল্ক এচামুচ বা 2 চামুচ দিব পাৰে। এইটো অপশ্যনেল, আপোনালোকে দিবও পাৰে বা নিদিবও পাৰে। দিলে খাবলৈ খুব টেষ্টি হয়, সেয়েহে মই দিওঁ। দি এনেদৰে লৰাই থাকিব, চাব যাতে তলত লাগি নধৰে, সেয়েহে এনেদৰে বেছি সময় লৰাই থাকিব লাগিব। এতিয়া ইয়াতে সোৱাদ অনুসৰি চেনি বা আপোনালোকে গুড়ো ব্যৱহাৰ কৰিব পাৰে, কাৰণ মোৰ পায়সখিনি প্ৰায় হৈছে, এতিয়া নমাবই পাৰিম। খুব ডাঠ হৈ আহিছে। ইয়াতে মই চেনি এড কৰি দিম। সোৱাদ অনুসৰি দিব, কম বেছি পৰিমাণে, আপোনালোকে যিমান খাই ভাল পায়। মিঠাটো কম হ'লে কিছুমানে ভাল পায়, কিছুমানে অলপ বেছি হ'লে ভাল পায়। মই ইমানটো জোখেই দিছোঁ। আপোনালোকে চেনি সলনি গুড় ব্যৱহাৰ কৰিব পাৰে। হৈ গ'ল, খুব ধুনীয়াকৈ ডাঠ হৈ আহিছে। এতিয়া মোৰ পায়স ৰেডি হৈ গ'ল, আৰু বেছি
সময় আৰু সিজালে বেছি ডাঠ হৈ যাব, ঠাণ্ডা হ'লে এনেও ডাঠ হ'বই। এয়া মোৰ পায়স চব ৰেডি হৈ গ'ল। এতিয়া শেষত ঘি এচামুচ দি নমাই থৈ দিম। ঘি এচামুচ দিলোঁ, দি পেলাই নমাই থৈ দিম। মোৰ পায়স ৰেডি হৈ গ'ল। চেৱা দিয়া ভাতৰ এটা সহজ পদ্ধতি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ। এইখিনি চাউল, ক'লা বৰা চাউল মই গোটেই ৰাতিটো তিয়াই থৈছিলোঁ। তিয়াই থৈ 1 ঘণ্টামানৰ আগত টুকি ল'লোঁ মই এইখিনি। 1 ঘণ্টা হৈ গ'ল টুকি লোৱা। এতিয়ানো কেনেদৰে বনাওঁ চাওঁ আহকচোন। খুব সহজ পদ্ধতি। এইখিনি চাউল তিয়াই লোৱা আৰু এয়া মই গিলাচ লৈছোঁ। গিলাচকেইটা ফুটা কৰি ল'ম। গিলাচকেইটা মাজেৰে এনেদৰে ফুটা কৰি লৈছোঁ। আৰু ঘি অলপ লৈছোঁ। গোটেইকেইটা গিলাচতে একেদৰে ঘি অলপ অলপ সানি ল'লোঁ। ঘি সানি এনেদৰে চাউলখিনি ভৰাই দিলেই হ'ল। ডিছপ'জেবল গিলাচ খুব সহজতেই সকলো ঘৰতেই পোৱা যায় আৰু বনাবলৈ খুবেই সহজ। এনেদৰে পিঠাও বনোৱা হয়। এনেদৰে এতিয়া মই কেনেদৰেনো চেৱাত দিওঁ আপোনালোকে চাই থাকক। এনেদৰে অলপ টুকি দিব। এনেদৰে অলপ হেঁচি দিলে সোমাই যায়। ইমানটো জোখতেই হৈ যাব। ঠিক একেদৰে বাকীকেইটা গিলাচতো মই চাউলখিনি দি ল'লোঁ। এতিয়া কুকাৰ এটা লৈ লৈছোঁ। কুকাৰটোৰ মই এই হুইচেলটো খুলি লওঁ। কুকাৰ এটা পাতি পানী অলপ দি ল'লোঁ। পানীখিনি প্ৰায় উতলিয়ে গ'ল। এতিয়া লাহেকৈ ঢাকনখন এনেদৰে মাৰি দিম আৰু আগতে ভৰাই থোৱা গিলাচত চাউলখিনি এইখিনি দেখিছে। এতিয়া লাহেকৈ এনেদৰে ভৰাই দিলেই হ'ল। ঢাকন দিলেও দিব পাৰে বা নিদিলেও কোনো কথা নাই। এতিয়া মই ধুনীয়াকৈ এনেকৈ খাবৰ বাবে প্লেট এখন ঢাকি দিলোঁ। চাওক 2-3 মিনিটমান হৈছে। চাওঁ দাঙি টিপি পেলাই চাব। দেখিছে কোমল হৈ গ'ল। খুব ধুনীয়াকৈ সিজিলেই। খুব কম সময় লাগে, 2-3 মিনিটমান সময়ৰ ভিতৰতে হৈ যায়। এইটো এনেদৰে থৈ দিম। এনেদৰে বাকীকেইটাও বনাই লওঁ। চেৱা দিয়া ভাত ৰেডি হৈ গ'ল। দেখিছে কি ধুনীয়া হৈছে। মই ওচৰৰ পৰা দেখুৱাইছোঁ, চাওক। বনাবলৈও খুব সহজ পদ্ধতি এটা দেখুৱাই দিলোঁ আপোনালোকক। এই পদ্ধতিটো বনালে খুব সহজতে বনাই খাব পাৰি। খালি চাউলকেইটা তিয়াই থ'লেই হ'ল। চাউলকেইটা গোটেই ৰাতিটো নহ'লেও 6-7 ঘণ্টা তিয়াই থ'ব। যিহেতু আজি মই জলপান হিচাপে খাম, সেয়েহে ক্ৰীমেৰে অলপ সজাই পৰাই দিলোঁ আৰু ওপৰতে চেৰি এটা সজাই দিলোঁ। ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে সকলোলৈকে ধন্যবাদ জনালোঁ।